আজি জামুগুৰি বিহু দেখিছোঁ হাজাৰ হাজাৰ ৰাইজে উপস্থিত কৰিছে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ আপোনালোকে এইটো জানিব মই একেবাৰে গাঁৱলীয়া ল'ৰা পথাৰত যেতিয়া মই হাল বাই থাকোঁ কোৰ মাৰি থাকোঁ তেতিয়া মই গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ শ্ৰাব্য গীতলৈ আগবঢ়াওঁ সৰুৰে পৰা দেশৰ মাটি গুণ থকা গীতবিলাক গাই মই ভাল পাওঁ ঠিক তেনেকুৱা এটা গীতেৰেই আজি মই মোৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ ৰাইজৰ শ্ৰীচৰণত হাতযোৰ কৰিছোঁ গীতমান পৰিৱেশন কৰোঁতে ভুল ক্ৰুটি ৰৈ গ'লে আপোনালোকৰ নিজ গুণে মাৰ্জনা কৰিব ধন্যবাদ পিছফালে ডেকা ল'ৰাই নাচো নাচো কৰি আছে হয়নে খুব ভাল লাগিছে ফাগুনি ভালে লাগিছে বেকাৰবিলাক নাচি আছে কিন্তু আমাৰ ভাই ভনীসকলে এতিয়া ভাতবিলাক বনা নাই মানে আমি সকলোৱে জানো জামুগুৰি সংস্কৃতি নগৰী গতিকে ইয়াৰ মানুহে নাচিব জানে হাততালি মাৰিব জানে গতিকে ইমান ঠাণ্ডাকে বহি থাকিলে কেনেকৈ হ'ব হয়নে ঠিক আছে বিহু বুলি এপাক নাচাওকচোন দেখা লাভিলা অকণমান দূৰ মই গাই যাম আপোনালোকে সকলোৱে হাত চাপৰি বজাই যাব এবাৰ আমাৰ মিউজিকবিলাক বন্ধ থাকিব জামুগুৰি ৰাইজৰ হাত চাপৰিবিলাক চাওঁচোন একেলগে ৰেডি আছে নে আমাৰ জামুগুৰিবিলাক